নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে বাই নলেজলৈ স্বাগতম জনাইছোঁ। এনআৰচি আৰু আধাৰ কাৰ্ড লৈ ৰাজ্য চৰকাৰে এক ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিছে। ৰাজ্যিক কেবিনেটে কি সিদ্ধান্ত লৈছে এনআৰচি আৰু এনআৰচিৰ সেই আধাৰ কাৰ্ড সম্পৰ্কে আহক আমি মন্ত্ৰী পীযুষ হাজৰিকাৰ সেই সংবাদমেল যোগে আপোনালোকক জনাই দিওঁ। কেইদিনমানৰ আগতে আমি এই বিষয়ে মিটিং এখন কৰিছিলোঁ অসমৰ বিভিন্ন ছাত্ৰ সংগঠনৰ লগত আপোনালোকৰ আগত ব্ৰিফিং কৰিছিলোঁ যে এনআৰচিত নাম নথকা আৰু কিছু এনআৰচিত নাম থকা মানুহৰ আধাৰ কাৰ্ড নাথাকাৰ কাৰণে গভৰ্ণমেণ্টৰ আমাৰ যিবিলাক বেনিফিচিয়াৰী স্কিমছ আছে পাৰ্টিকুলাৰলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাৰ পৰা মানুহখিনিয়ে অসুবিধাত পৰি আছিলে। সেই বেনিফিচিয়াৰী স্কিমবিলাকৰ পৰা লাভৰ পৰা বঞ্চিত হৈ আছিলে। তাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে আজি সিদ্ধান্ত ল'লে, ষ্টেট কেবিনেটে আজি সিদ্ধান্ত ল'লে। দি ষ্টেট কেবিনেট হেজ এপ্ৰুভড দ্য ফিলিং অফ এন IA ইণ্টাৰলকেটৰী এপ্লিকেশ্যন মানে এফিডেভিটখন সুপ্ৰিম কোৰ্টক দিয়াৰ ব্যৱস্থা কৰিলে যাতে অনাৰেবল সুপ্ৰিম কোৰ্টে অসমৰ যিখিনি মানুহে এনআৰচিত নাম থকা ভোট থকা আৰু নাথাকা যোনে আধাৰ কাৰ্ড পোৱা নাই সেইখিনি মানুহক যাতে আধাৰ কাৰ্ড দিবলৈ ব্যৱস্থা কৰে তাৰ কাৰণে এখন IA ইণ্টাৰলকেটৰী এপ্লিকেশ্যন দিয়াৰ সিদ্ধান্ত লৈছে বা কেবিনেটে এপ্ৰুভ কৰিছে। নাম থকা নাম নথকা এনআৰচিটো 19 লাখ মানুহৰ নাম নাই আৰু সেইখন এনআৰচি আমি গ্ৰহণো কৰা নাই, কিন্তু অসমৰ 28 লাখ মানুহৰ আধাৰ কাৰ্ড নাই। 28 লাখ মানুহৰ আধাৰ কাৰ্ড নাই। যিহেতু আমি এনআৰচিখন কোনোৱে গ্ৰহণ কৰা নাই তাৰ কাৰণে এনআৰচিক লৈ যিখিনি দল সংগঠন অত্যন্ত সক্ৰিয় আছিল, সদৌ অসম ছাত্ৰ সন্থা বা APW, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু যিমানবিলাক অসমৰ ট্ৰাইবেল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছিলে, মই আছিলোঁ মিটিংখনত, অতুল বৰা ডাঙৰীয়া আছিলে, আমাৰ অজন্তা নেওগ আমাৰ যোগেন মোহন ডাঙৰীয়া আছিল। আমি সকলোৱে মাতি আনি তেখেতলোকৰ পৰা মত বিচাৰিছিলোঁ। দুটা কথা আছিলে। প্ৰথম কথা যে এনআৰচিখন আমি কোনো মানি লোৱা নাই, গতিকে এনআৰচিত নাম নাথাকাৰ কাৰণে আমাৰ যদি কোনোবাই আধাৰ নাপায় তেতিয়া এনআৰচিখন মানি লোৱা হ'ব। মই অলপ বহলাই ক'লোঁ, এনআৰচিখন মানি লোৱা হ'ব। তেতিয়া সকলোৱে সিদ্ধান্ত লৈছিল যে হয় আমি এইখন যিহেতু এনআৰচি মানি লোৱা নাই গতিকে ইয়াৰ অধীনত কোনোৱে আধাৰ পাব আধাৰ নাপাব সেই কথাটো ইয়াৰ পৰা বিবেচিত হ'ব নালাগে। ছেকেণ্ড কথা, এনআৰচি আমাৰ আধাৰ কাৰ্ড ইজ নট ৰিলেটেড টু চিটিজেনশ্বিপ। আধাৰ কাৰ্ডখন থাকিলেই চিটিজেনশ্বিপৰ ডকুমেণ্ট বুলি সেইখন পৰিগণিত নহয়। ন'ৱেৰ আধাৰ কাৰ্ড ইজ ৰিলেটেড টু চিটিজেনশ্বিপ অফ দ্য কাণ্ট্ৰি। গতিকে কিন্তু উল্টাই কি হয়, যদি আধাৰ কাৰ্ড নাথাকে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বেনিফিচিয়াৰী স্কিমসমূহৰ পৰা সুবিধা মানুহে নাপায়। যিটো হিউমেনিটেৰিয়ান ক্ৰাইচিছ হোৱা আৰম্ভ কৰিছে অসমত, তাৰ কাৰণে আমি দল সংগঠনৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছিলোঁ। সকলোৱে আমাক এই ক্ষেত্ৰত পৰামৰ্শ দিছিলে যে সুপ্ৰিম কোৰ্টত আমি এফিডেভিট দাখিল কৰিব লাগে আৰু সন্মানীয় সুপ্ৰিম কোৰ্টে অসমৰ এইখিনি মানুহক আধাৰ